हेलो गाइज वेलकम बैक टू माय चैनल। आज मैं बनाई आसो नरसिंह पातेदी माछर झोल। এইখিনি পাতখিনি মই এতিয়া গুছাই ললো। গুছাই ইয়াতে আদা নহৰু পিয়াজ আৰু কেটামান জালুক এড কৰিছো। এতিয়া এইখিনি মই মিক্সিত মাৰি লম। এইখিনি সব ধুনিয়াকে মিহি হৈ গৈছে। এতিয়া আমি এইখিনি বনামগে। কেৰাহী পাতিলো, অলপ তেল আছিল, অলপ তেল দি দিছো ইয়াতে। তেলটো গৰমে হৈ আছে। অলপমান পাঁচফোৰণ দি দিওঁ। আৰু এই পেষ্টখিনি এতিয়া আমি ইয়াতে দি দিওঁ। এইখিনি চাও ধুনীয়াকে অলপ ভাজা হৈ গৈছে। ইয়াতে এতিয়া আমি অকমান হালধি দিম। অকমান হালধি দিম। অকমান জিৰা দিম। এইখিনি আপুনি তেলটো ওলোৱালৈকে ভাজিব লাগে। চব অকণ তেল ওলাইও গৈছে চাইডেদি। ইয়াতে এতিয়া আমি গৰম পানী দি দিম। এয়া চাওক ধুনীয়াকে হৈ গৈছে। এই বাতিটোতে গৰম পানীখিনি দি দিছো আমি। আৰু অলপ পানী এড কৰি দিম। মই ইয়াতে আলু কেইটামান ফ্ৰাই কৰি থৈছিলো আগতীয়াকে, আৰু সেইখিনি এতিয়া ইয়াতে মই ঢালি দিম। এতিয়া অলপমান নিমখ এড কৰিম। এতিয়া অলপ উতল আহিব, আমি ৰখিম। তাৰপিছত মাছখিনি দি দিম। এইখিনি মাছখিনি মই ভাজি থৈ দিছিলো আগতে। এতিয়া আমি এইখিনি ইয়াতে ঢালি দিম। এই চাওক ধুনীয়াকে উতল আহি গৈছে। নৰসিংহ জোল পেটৰ কাৰণে খুব ভাল। আমি প্ৰায়ে খাই থাকো। যেহেতু মাছখিনি দি দিলো, অলপ উতলিবলৈ থৈ দিওঁ। এয়া চাওক আমাৰ নৰসিংহৰ জোলখিনি অলমষ্ট ৰেডিয়ে হৈ গ'ল। উতল আহি গ'ল। আলুখিনিও ধুনীয়াকৈ সিজিছে। আপোনালোকে ইয়াতে বড়ো এড কৰি এনেকৈ বনাব পাৰে, খুব ভাল লাগে খাই। এয়া চাওক কালাৰটো কি ধুনীয়া হৈছে। খাবলৈতো খুবেই ভাল লাগে।